আজিৰ দিনটো আমাৰ বড়োসকলৰ কাৰণে এটা ঐতিহাসিক দিন কিয়নো যোৱা 59 বছৰৰ ভিতৰত আমাৰ বড়ো ভাষা আমাৰ বড়ো মাধ্যম সেইদিনাখন অসমৰ মুখ্যমন্ত্ৰী আগৰ যিটো মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ দেৱে আমাৰ যি বড়ো ভাষা বড়ো মাধ্যম এইটো প্ৰথমবাৰৰ কাৰণে বিদ্যালয়ত প্ৰচলন কৰিছিল স্বীকৃতি দিছিল এই কাৰণে আমি অত্যন্ত সুখী যে আমাৰ বড়ো ভাষাৰ কাৰণে উন্নয়নৰ কাৰণে আমাৰ বড়ো ভাষাটো যেনেকৈ উন্নয়ন কৰিব লাগে এই দিশত আগবাঢ়ি গৈছে এইটো আমি বহুত গৌৰৱ ইয়াত আমি ষ্টুডেণ্টসকলক লৈ ৰেলী কৰোঁ দেখা পাইছোঁ কি উদ্দেশ্যলৈ আজি ইয়াত আমি আমাৰ যিমানবোৰ ছাত্ৰ ছাত্ৰীসকল আছে আৰু ছাৰসকল আছে এই ছাৰসকলক লৈ আমি যে আজি পদযাত্ৰা উলিয়াইছোঁ ইয়াৰ কাৰণ হৈছে আমাৰ বড়ো সমাজত আমাৰ যি শিক্ষা আৰু 18 মে এইটো আমাৰ বড়ো ভাষাৰ যি প্ৰথম মানে বিদ্যালয়ত স্থাপিত কৰা সেইটোৰ কাৰণে প্ৰচলন কৰা সেইটোৰ কাৰণে আমি গৌৰৱান্বিত সেইটোকে লৈ আজি আমি সকলো আমাৰ যিমানবোৰ ছাত্ৰ ছাত্ৰী আছে আৰু ছাৰসকল আছে তেওঁলোকক লৈ আমি সজাগতা কৰিবলৈ আমি আজি পদযাত্ৰা হাতত লৈছোঁ কিছুমান স্কুলত আমি শিক্ষক আৰু ষ্টুডেণ্ট আৰু কিতাপৰ অকণমান প্ৰব্লেমটো দেখা পায় তো আপুনি সেই ক্ষেত্ৰত চৰকাৰক কি আগবাঢ়ি জনাব আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ যে কেতিয়াবা আমাৰ বড়ো মাধ্যমত কেতিয়াবা নহয় প্ৰায় হৈ থাকে আৰু আমাৰ বড়ো মাধ্যমত আমাৰ যি পাঠ্যপুথি এইবিলাক সঠিক টাইমত আমি নাপায় আৰু বছৰত কেতিয়াবা আমি কোনটোবা ক্লাছৰ কিতাপটো আমি নাপায় এনেকুৱা আমি পাইছোঁ ইয়াৰ কাৰণ হৈছে আমাৰ যি বড়ো মাধ্যমৰ যিমান কিতাপ সেইটো যিখিনি ছপা এই ছপা কিতাপবিলাক আমি ব্লকৰ পৰা পাবলৈ সক্ষম নহয় মানে ক'বলৈ গ'লে কিতাপটো প্ৰায় শ্বৰ্টেজ হৈ থাকে আৰু সেইটোৰ কাৰণে কি আহ্বান জনাব চৰকাৰক কি আহ্বান জনাব সেইটোৱে যাতে শিক্ষা নহ'লে আমাৰ সমাজখন উন্নতি নহয় সেইকাৰণে কিতাপ সময় অহাৰ লগে লগে যেনিবা আজি দেখিছোঁ আমি আমাৰ ছেশ্যন হৈছে এপ্ৰিলৰ পৰা আজিলৈকে কিছুমান কিতাপটো আমি পোৱা নাই সেইকাৰণে কৈছোঁ এই কিতাপটো যাতে চৰকাৰে সময়মতে আমাক কিতাপটো যোগান ধৰে আৰু যি স্কুলত শিক্ষক নাই যি স্কুলত শিক্ষক নাই আমাৰ অঞ্চলতো মই আগতো কৈছোঁ বড়ো ভাষাত মানে যি স্কুলত শিক্ষক নাই সেই স্কুলত যাতে চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা কৰে চৰকাৰৰ যি নীতি 30:1 এইটো এটা ভুল বুলি আমি ভাবোঁ আৰু 30:1 এজন শিক্ষকে 25টা এটা সাবজেক্ট শিক্ষা মানে পাঠদান কৰিব লাগে 25টা সাবজেক্ট এই অকল এজন শিক্ষকে যে এই 25টা সাবজেক্ট পাঠদান কৰিব পাৰে সেইটো নহয় সেইকাৰণে আমাক মানে সম্ভৱ নহয় সেইকাৰণে আমাক কমসে কম এখন স্কুলত কমসে কম 3জন শিক্ষক লাগে আৰু যদি ক'ৰবাত যদি বড মিডিয়াম আছে ইয়াত কমসে কম 6জন শিক্ষক লাগে আমাক এইটো এতিয়া আমি দেখিবলৈ পাইছোঁ আমাৰ এই অঞ্চলত কিছুমান স্কুলত মানে প্ৰায় সিঙ্গেল টিচাৰ এনেকুৱা আমি দেখিবলৈ পাইছোঁ প্ৰাথমিক বিদ্যালয়বোৰত